আসসালামু আলাইকুম। মই সঁচাকৈ অশেষ ধন্যবাদ জনাইছোঁ ভাইটি মুস্তাক আৰু ইমান কষ্ট কৰি ইয়াৰ পৰা খোজকাঢ়ি গৈ জুবিন ক্ষেত্ৰলৈ আচৰিত মানিব লাগিব আৰু তেখেতৰ যি সাহস, তেখেতৰ যি তেওঁ যিটো ইচ্ছা কৰিছিলে, ইমান সাহস লৈ ইমান মানুহৰ বাবে তেখেতে আগবাঢ়ি গৈছে। সঁচাকৈ তেখেতৰ এই পদক্ষেপক মই অশেষ ধন্যবাদ জনাইছোঁ, স্বাগতম জনাইছোঁ। অকল ৰাতিপুৱা হ'ল আজি এখেত মীনাক্ষী আণ্টি আজি আমাৰ ঘৰত আহিলে আৰু এখেতে আমাক এই বান সাহাৰ্যৰ নামত ভাল এটা এমাউণ্ট ডনেট কৰিছে আৰু মই এমাউণ্ট কাৰো কোৱা নাই, গতিকে এখেতৰো মই এমাউণ্ট নকওঁ, কাৰণ 1 টকাৰ পৰা আৰম্ভ কৰি বহুত বেছি চবে মৰম দিছে, সঁহাৰি জনাইছে। জুবিনদাৰ নামত আমি সেইখিনি দি আহিলোঁ আৰু যিমান পাৰোঁ দি থাকিম। এখেত আছে ইয়াতে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, কংগ্ৰেছীবিলাকেও বেয়া পাব নালাগে, কাৰণ আমাৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰক মোক কিন্তু ফোন কৰি খবৰটো লৈছে আৰু তেখেতেও যোৱাৰ কথা আছিল তেখেত কিবা কামত চাগে যাব নোৱাৰিলে, তেখেতেও কিন্তু খবৰ লৈছে, আমাক উৎসাহটো দিছে, গতিকে কোনেও বেয়া পাব নালাগে। কাৰণ এই যাত্ৰাটো আমি কৰিছোঁ এই বান সাহাৰ্যৰ নামত, মানৱতাৰ নামত, জুবিনদাৰ নামত আমি কৰিছোঁ আৰু ইয়াত কোনো জাতি নাই, কোনো ধৰ্ম নাই, ইয়াত কোনো কংগ্ৰেছী নাই, কোনো UDF BJP একো নাই, চবে মনৰ পৰা কৰিছে, জুবিনদাৰ আদৰ্শ হিচাপে কৰিছে। আপুনি যদি কিবা ক'ব বিচাৰে কওক। আসসালামু আলাইকুম। মই সঁচাকৈ অশেষ ধন্যবাদ জনাইছোঁ ভাইটি মুস্তাক আৰু ইমান কষ্ট কৰি ইয়াৰ পৰা খোজকাঢ়ি গৈ জুবিন ক্ষেত্ৰলৈ আচৰিত মানিব লাগিব আৰু তেখেতৰ যি সাহস, তেখেতৰ যি তেওঁ যিটো ইচ্ছা কৰিছিলে, ইমান সাহস লৈ ইমান মানুহৰ বাবে তেখেতে আগবাঢ়ি গৈছে। সঁচাকৈ তেখেতৰ এই পদক্ষেপক মই অশেষ ধন্যবাদ জনাইছোঁ, স্বাগতম জনাইছোঁ। আৰু আচৰিত লাগিছে, যিখিনি ৰাইজে কেতিয়াও বানপানী দেখা নাছিলে, কেতিয়াও এনেকুৱা ধৰণৰ প্ৰলয় কেতিয়াও সন্মুখীন হোৱা নাছিলে, গতিকে শিৱসাগৰ, নাজিৰা বা নেপালীখুটি এনেকুৱা জেগাবিলাকত যি ধৰণৰ প্ৰলয় হ'ল, সেইসমূহ ছবি দেখি সঁচাকৈ আমি সকলোৱে চকুলো টুকিছোঁ, সকলোৱে আমি মৰ্মাহত হৈছোঁ। আশা কৰোঁ এই বান সাহাৰ্যৰ বা এই দুৰ্যোগৰ সময়ত যেনেকৈ সকলোৱে মানৱ জাতি একেলগ হৈ আজি সহায়ৰ হাত আগবঢ়াইছে, এই ধৰণৰ উদাহৰণ আমি অসমৰ পৰা পাই আমি সঁচাকৈ আপ্লুত হৈছোঁ। আৰু এই ক্ষেত্ৰত মোৰ ভাইটি মুস্তাক আহমেদে যি নিদৰ্শন দেখুৱালে, তাৰ বাবে তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। আগলৈ যাতে এই ধৰণে অসমবাসী যিকোনো বিপদৰ সময়ত সকলোৱে সহায়ৰ হাত আগবঢ়াওঁ, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। আণ্টিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইফালে মোৰ দেউতা আছে, এখেতৰ পৰা মই সৰুৰে পৰা এইবিলাক শিকিছোঁ, এখেতৰ পৰাই প্ৰথম মই সৰুৰ পৰাই এখেতৰ আঙুলি ধৰিয়ে মই এইবিলাক চব শিকিছোঁ। আৰু তেখেতক যোনদিনা মই যোনদিনা এই আব্বাক ক'লোঁ মই এনেকৈ ওলাম বুলি, সঁচা কথা কৈছোঁ, এখেতে কিন্তু একদম চুপচাপ, একো কোৱা নাই। পিছত মই মাক সুধিছোঁ যে দেউতাইতো একো নক'লে মই যাম বুলি। তাৰমানে মই পিছত গম পালোঁ যে এখেতে ভাবি আছে যে ভাল কামৰ কাৰণে গৈ আছে, তো যাওক। আকৌ ইফালে ভাবি আছে যে সেনেকৈ যাব, কেনেকৈ যাব, চিন্তাও কৰিছে। প্ৰেক্টিছ নাই ন, একো একদম চুপচাপ, একো কোৱা নাই, একো মাত বোল একো দিয়া নাই, যাবি নাযাবি একো কোৱা নাই। তাৰপাছত মই মাক কৈছোঁ, মা দেউতাইতো একো নক'লে, এনেকৈ কৈছোঁ। আৰু তাৰপাছত মই গম পাইছোঁ আৰু যে যাব দিবও মন, আকৌ ৰখাবও মন, সেইটো কাৰণে কিন্তু একো কোৱা নাই। আৰু তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কৈ দিওঁ, মুঠ 70,376 টকা আমি উঠাইছোঁ আৰু লগতে যিমানখিনি পাৰোঁ এতিয়া দি থাকিম আৰু।